ফটো উঠা সময়ত আৰু ভিডিঅ' বনোৱা সময়ত সদায় ভাবোঁ মোৰ ভণ্টি এজনী হোৱা হ'লে, কিন্তু কি কৰিম, ভণ্টিয়ে নাই মোৰ। ভণ্টি থকা হ'লে ইমান ধুনীয়াকৈ মোবাইলটো ধৰি দিলেহেঁতেন, ফটো তুলি দিলেহেঁতেন, ইমান ধুনীয়াকৈ ভিডিঅ' বনাব পাৰিলেহেঁতেন। এতিয়া নাই কাৰণে নিজে ধৰি বনাই থাকিব লাগে আৰু। ভণ্টি নাই বুলি দুখ কৰি থাকোঁতেই আহিল নহয় এটা ফোন কল, বোলে কৰিবা ক'ত আছ? মই বোলো ৰুমতেই আছোঁ। তেন্তে মই গৈ আছোঁ থাকাকৈ তোৰ ৰুমলৈ। কথাটো শুনাৰ লগে লগে মই বোলো ভালেই হ'ব, ৰুমত এনেইহে আছোঁ, তাই আহিলে দুটামান ভিডিঅ'কে বনাব পাৰিম। এতিয়া মই গৈ আছোঁ তাইক আগবঢ়াই আনিবলৈ। সৌজনী দেখিছে নহয়, মই বোলো হাই কৈ দে। তাইৰ বেগটো কাঢ়ি লৈ এতিয়া দুইজনী গৈ আছোঁ ৰুমলৈ। ৰুম পাই ভাতৰ কথা সুধিছিলোঁ, খাই আহিছোঁ বুলি ক'লে যেতিয়া এতিয়া কি কৰিম। সেইকাৰণে 5 টকীয়া বিস্কুট আৰু তেৰেমেৰেকৈ চাট, লাল চাহ একাপ দবাই দিলোঁ। এতিয়া শুই সংসাৰত যিমান কথা পাতিবলগীয়া আছিলে চব এফালৰ পৰা পাতি গৈছোঁ আজিয়ে। কি ঠিক কাইলৈ নাথাকিবও পাৰোঁ, নে কি কয়। সন্ধিয়া অলপ ওলাই গ'লোঁ বজাৰ কৰিবলৈ। আলহী আহিছে যেতিয়া মাংস অকণটো খুৱাবই লাগিব। সেইকাৰণে মাংস অলপ লৈ ঘূৰি আহিব লওঁতেই চকুত পৰিল নহয় তামোল পাণৰ ওপৰত। ঘৰৰ পৰা অনাখিনি শেষ হ'ল, এতিয়া কিনিবতো লাগিবই। কি যে হ'ব, তামোল নহ'লে মোৰ। এতিয়া ৰুম আহি পাই ঘপককৈ প্লেনিং কৰিলোঁ নহয় ৰুটি খোৱাৰ। সেইকাৰণে তিনিওজনীয়ে লাগি গ'লোঁ আৰু ৰুটি বনোৱাত। নিজৰ হাতে বনোৱা খাই খাই আমনি পালে আলহী মাতিব লাগে ৰুমলৈ। সেয়া পাছফালে ৰুটি বনাই আছে আমাৰ আলহী। ঠেকমেক জেগা এনেকৈয়ে খাব লাগিব। এতিয়া খাই বৈ শোৱাৰহে কথা। পিছে মই বনোৱা মাংস খাই দুয়োজনীয়ে তাৰিফো কৰিলে আকৌ দেই। পিছদিনা খাই বৈ ভিডিঅ' কেইটামান বনাওঁ বুলি দুয়োজনী ৰেডি হ'লোঁ। পিছে বেছি সময় নাপালোৱেই, তাই নাচৰ প্ৰেক্টিচ আছে কাৰণে যাবগৈ লগা হ'ল। আহোঁতে আগবঢ়াই আনিলোঁ যেতিয়া যাওঁতেতো থ'বগৈয়ে লাগিব। সেইকাৰণে অকণমান আগবঢ়াই দি তাইক বিদায় দিলোঁ। এতিয়া আপোনালোকৰ পৰাও বিদায় লওঁ, নে কি কয়? বাই।